আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক মহাভৈৰৱ মন্দিৰৰ বিষয়ে কিছু কথা জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। মহাভৈৰৱ মন্দিৰ তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বানাসুৰে এই মন্দিৰ নিৰ্মাণ কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ 159 লেচা। মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মাণ কৰা হৈছিল। কথিত আছে যে বানৰজাৰ জীয়াৰী উষাই ইয়াতে সদায় পূজা অৰ্চনা কৰিছিল। মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে। এই লিংগটোৰ উচ্চতা প্ৰায় 3.2 মিটাৰ আৰু প্ৰস্থ প্ৰায় 2.3 মিটাৰ। মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহৎ শিৱলিংগসমূহৰ ভিতৰত লেখত ল'বলগীয়া। পৌৰাণিক আখ্যান অনুসৰি বানৰজাই ইষ্ট দেৱতা শিৱৰ পূজা অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাইছিল। আদিতে এই মন্দিৰভাগ শৈল নিৰ্মিত আছিল, পিছত আহোম ৰাজত্বকালত পুনৰ নিৰ্মাণ কৰা হয়। প্ৰচণ্ড ধুমুহাৰ ফলত মন্দিৰৰ তোৰণ ভাগি চুৰমাৰ হোৱাত তোৰণৰ লগতে মন্দিৰৰ বহু অংশ দ্বিতীয়বাৰলৈ পুনৰবাৰ নিৰ্মাণ কৰা হয়। ইতিহাস মতে তুংখুঙীয়া বংশৰ দ্বাৰা দান দিয়া দেৱোত্তৰ ভূমিত এই মন্দিৰৰ নিৰ্মাণ কৰোৱা হয়। মন্দিৰৰ পৰিচালনাৰ বাবে তেওঁলোকে ইয়াত পূজাৰী আদিও নিয়োগ কৰিছিল। বৰ্তমান অসম চৰকাৰৰ হস্তক্ষেপত এখন পৰিচালনা সমিতিৰ দ্বাৰা মন্দিৰৰ কাম-কাজ পৰিচালিত হৈ আছে। কথিত আছে যে এই মন্দিৰত বানৰজাৰ কন্যা উষাই দৈনিক পূজা অৰ্চনা কৰিছিল। মন্দিৰৰ মূল ভাগৰ দৈৰ্ঘ্য 3.30 মিটাৰ আৰু ব্যাস প্ৰায় 2.30 মিটাৰ। মন্দিৰটোত দৈনিক পূজা অৰ্চনাৰ লগতে বিবাহ, অন্নপ্ৰসন্ন আদিও সম্পন্ন কৰা হয়। প্ৰতি বছৰে মহাশিৱৰাত্ৰি ধুমধামেৰে অনুষ্ঠিত হৈ আহিছে। ভক্তপ্ৰাণ ৰাইজে মন্দিৰত ছাগলী, গৰু, পাৰ আদি দান দি মুকলি কৰি দিয়ে। আজিৰ ভিডিঅ'টোত ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।